নমস্কাৰ বন্ধুসকল, মই মীনাক্ষী আপোনালোক সকলোকে মোৰ চেনেল বি ফুডি উইথ মীনাক্ষীলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। লকডাউনৰ একেদিন যিহেতু ঘৰতে সোমাই থাকিবলগীয়া হৈছে, গতিকে ঘৰত থাকি আপোনালোকে কি কৰি আছে মোক কমেণ্ট কৰি জনাবচোন। ময়ো একেদিন ঘৰতে আছোঁ আৰু নিজেই কিছুমান ভাল পোৱা কাম কৰি সময়বোৰ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছোঁ। ঘৰৰ গোটেইকেইজন সদস্য খুব কমেই এনেকৈ লগ হোৱা যায় নহয়নে, গতিকে ঘৰৰ সদস্যখিনিকো সময় দিবলৈ চেষ্টা কৰিছোঁ আৰু ভাল খোৱা বস্তু কিছুমান বনাইছোঁ আৰু তাৰে দুই এটা ভিডিঅ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ ভিডিঅ'কেইটা চাই যদি কোনোবাই অকণমান কিবা হ'লেও শিকে, তেতিয়াহ'লে মোৰ এই ইউটিউব চেনেল খোলা ইণ্টেনশ্যনটো অলপ হ'লেও ফুলফিল হ'ব বুলি মই ভাবোঁ। আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ যে কেতিয়াবা এনেকৈ ভাল খানা বনালে ছ'চিয়েল মিডিয়াত নিশ্চয়কৈ আপলোড কৰা যায় নহয়নে। ময়ো মাজে মাজে তেনেকুৱাকৈ আপলোড কৰোঁ আৰু এতিয়া এনেকুৱা কিছুমান কমেণ্টছ দেখিবলৈ পাইছোঁ যে দেশৰ এনেকুৱা পৰিস্থিতি চলি আছে, আপুনি এনেকুৱাকৈ ডিছ বনাই আৰু ফটো আপলোড কৰি আছে। তো তেনেকুৱা কিছুমান কমেণ্টছ দেখিলে নিশ্চয়কৈ বেয়া লাগে। আচলতে মই কথাটো এনেকুৱা বুলি ভাবোঁ যে চৰকাৰে লকডাউন দিছে ঘৰৰ বাহিৰলৈ নোলাবলৈ, ঘৰতে থাকিবলৈ, তো খাবলৈ নিশ্চয়কৈ মানা কৰা নাই। গতিকে ঘৰতে থাকক আৰু ভাল বস্তু যদি পাৰে খাওক, কাৰণ যদি নাখাই নবৈ ঘৰতে সোমাই থাকে নিশ্চয়কৈ বেলেগ বেমাৰে আক্ৰমণ কৰিবলৈ সুবিধাহে পাব। তো তেনেকুৱা কাৰো নহওক, এয়াই মই কামনা কৰিছোঁ। আৰু নিজৰ সময়খিনি ভালদৰে এনেকৈ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰক। নিজে ভাল পোৱা কাম কিছুমান কৰি নিজৰ পৰিয়ালক সময় দিয়ক। আৰু ইয়াৰ মাজতে মই আন এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ এই ভিডিঅ'কেইটা চালে আপোনালোকে নিজেই গমেই পাব যে মই খুব সীমিত পৰিমাণৰ বস্তু ব্যৱহাৰ কৰিহে এই ৰেচিপিকেইটা বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই বস্তুখিনি মোৰ আগতে আনি ষ্ট'ৰ কৰি থোৱা আছিল, সেইকাৰণে মই বস্তুখিনি বনাই আপোনালোককো দেখুৱাবলৈ পাৰিছোঁ। আৰু নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে তেওঁলোকৰ কাৰণে বহুত দুখ লাগিছে যে দুবেলা দুসাঁজ খোৱাৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। আৰু তাৰ বাবে ইতিমধ্যেই কিছুমান গুণী ব্যক্তিয়ে ভাল ষ্টেপ লৈছে যাতে তেওঁলোকক দুবেলা দুসাঁজ খোৱাৰ কাৰণে কিবা অকণমান হ'লেও দি সহায় কৰিব পাৰে। আৰু ময়ো মোৰ সাধ্যানুসাৰে এটা ক্ষুদ্ৰ ষ্টেপ নোলোৱা নহয়। আৰু আপোনালোকেও যদি আপোনালোকৰ ওচৰত তেনেকুৱা কোনোবা অসহায় ব্যক্তি দেখে, তেনেহ'লে কিবা অলপ হ'লেও সহায় কৰিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে এসাঁজ হ'লেও ভাত পেট ভৰাই খাব পাৰে। এইখিনিয়ে মোৰ ক'ব লগা আছিল। ইয়াত যদি মই কিবা ভুল কৈছোঁ মোক ক্ষমা কৰি দিব। গতিকে আহক আজিৰ এই ভিডিঅ'টোৰ মই মোৰ মূল উদ্দেশ্যটোলৈ আহোঁ। মই আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা চিকেন মেগীৰ ৰেচিপি লৈ। কেনেকৈনো মই এই চিকেন মেগীৰ ৰেচিপিটো ৰেষ্টুৰেণ্ট ষ্টাইলত বনাবলৈ চেষ্টা কৰিছোঁ তাকে আপোনালোকক দেখাওঁ। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ এইখিনি বন্ধাকবি মিহিকৈ কাটি লোৱা, তাৰপাছত লৈছোঁ এইখিনি গাজৰ দীঘলে কাটি লোৱা, এইখিনি লৈছোঁ চিকেন বইল কৰি লোৱা, তাৰপাছত এইখিনি লৈছোঁ কেপচিকাম মিহিকৈ কাটি লোৱা, 3 পেকেট লৈছোঁ মেগী, 2 টেবুল চামুচ লৈছোঁ ৰিফাইণ্ড অইল, কেইটামান জলকীয়া আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ। তাৰপাছত এটা চচপেনত গৰম পানী উতলাই লৈছোঁ আৰু তাত মই মেগী 3 পেকেট দি দিছোঁ। এনেধৰণে ভাঙি দিব। এতিয়া মই ইয়াত এচামুচ ৰিফাইণ্ড অইল দি দিছোঁ, তেতিয়া মেগীখিনি এডাল হৈ থাকে আৰু দেখিবলৈও ভাল হয়। এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিম। 5-6 মিনিটমান পিছত দেখিব এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই এইখিনি এখন চেকনিত চেকি ল'ম আৰু চেকি লৈয়ে ইয়াত ঠাণ্ডা পানী ঢালি দিব, তেতিয়া মেগীখিনি ভাজিবলৈও ভাল হয় আৰু দেখিবলৈও ভাল হয়। এয়া দেখিছেনে, ইয়াত মই পানী ঢালি দিছোঁ। এতিয়া গেছটো জ্বলাই মই ইয়াত ননষ্টিকৰ পেনখন বহাই দিছোঁ আৰু ৰিফাইণ্ড অইলখিনি দি এইখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত চিকেনখিনি দি দিছোঁ আৰু নিমখ আৰু হালধি দি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। মোৰ ওচৰত চিকেন অকণমানেই আছিল, সেইখিনিৰে বোলো আজি আপোনালোকক ৰেচিপিটো বনাই দেখাওঁ। 4-5 মিনিট ভজাৰ পিছত এতিয়া মই চিকেনখিনি এটা বাটিত উলিয়াই লৈছোঁ। এতিয়া মই একেখন পেনতে জলকীয়া আৰু পিঁয়াজখিনি দি অকণমান ভাজি লৈছোঁ। ইয়াত নিমখ দি নিদিব, নহ'লে ভেজিটেবলছখিনিৰ পানীটো ওলাই গ'লে খাবলৈ আৰু দেখিবলৈও বেয়া হ'ব। এতিয়া মই ইয়াত গাজৰখিনি দি দিছোঁ আৰু অকণমান ভালদৰে লাৰি দিছোঁ।
আৰু ইয়াত কেপচিকামখিনিও এড কৰি দিছোঁ। এইখিনি ভালদৰে নিমখ নিদিয়াকৈ লাৰি থাকিব। 5 মিনিটমান ভজাৰ পিছত মই ইয়াত ডাঙৰ চামুচেৰে এচামুচ সয়া চচ দিছোঁ। তাৰ পাছত ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ টমেটো কেচাপ। ডাঙৰ চামুচেৰে এচামুচ দিছোঁ গ্ৰীণ চিলি চচ আৰু এচামুচ দিছোঁ হালধি গুড়ি। প্ৰায় আধা চামুচমান দিছোঁ চেনি। এতিয়া ইয়াৰ টেষ্টটো ভাল আহে আৰু এতিয়া মই এইখিনি ভালদৰে লাৰি বইল কৰি থোৱা মেগীখিনি এড কৰি দিছোঁ। আকৌ এইখিনি ভালদৰে লাৰি থাকিব যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া ইয়াত বন্ধাকবিখিনিও এড কৰি দিছোঁ আৰু 2খন চামুচেৰে এতিয়া মই এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। সোৱাদ অনুসৰি মই ইয়াত নিমখ দি দিছোঁ। এতিয়া মই ইয়াত মেগী মছলা আৰু ফ্ৰাইড চিকেনখিনি এড কৰি ভালদৰে মিক্স কৰি দিছোঁ। এয়া মোৰ চিকেন মছলা মেগী ৰেডি হৈ গ'ল আৰু আপোনালোকক পৰিৱেশন কৰি দেখাই আছোঁ। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায়। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।